হেল্ল' গাইছ, আজি হৈ গ'ল বহাগৰ ২৭ তাৰিখ আৰু বিহু ভোজটো যিহেতু খোৱা হোৱাই নাই। এইপিনে আছে গোপাল আৰু এইপিনে আছে মাজু আৰু এইপিনে আহি গ'ল আমাৰ ৰাজু ভাই। তেতিয়াহ'লে বেছি দেৰি নকৰি যাওঁ ব'লক ভোজ খোৱা জেগালে। আৰু আমি গোটেইখিনিয়ে বাঁহ চাহ লৈ গৈ আছো। আহি পাই পুৰা চৌকা টকা খান্দি থকা দেখিলো। চবে কাম কৰি আছে আৰু ই পুৰা ফুল ডিপ্ৰেশ্যনত বহি আছে। আৰু আমি যাব লাগিব এতিয়া হাবিলে খৰি আনিবলৈ। খৰি আনিব যাওঁতে পোৱালি এজনী লগ পাই গ'লো। মানে তাই একোৱে বুজি নাপায়, মানে কি কৰি আছো নিজেও গম নাপায় আৰু কি মানে ভালেই কৰি আছো নে বেয়াই কৰি আছো একোৱে গম নাপায়। তাই জন্ম পাই তেনেকুৱা। এইপিনে আকৌ গৰু ভাইকো লগ পাই গ'লো। এইপিনে ই আকৌ হাবিলে যোৱা ভয়ত কোৰখন লৈ পিনি কামত লাগি গ'ল। আলু পিঁয়াজ কাটিবলৈ উলিয়ালে, আমি আকৌ যোৱাই নাই খৰি আনিবলৈ। আমিও যাওঁ খৰি চৰি লৈ আহোঁগে। খৰি আনিব যাওঁ। এইপিনে আমাৰ চোৰৰ জুঠনিৰ পৰা পাল মাৰি আছে, ই অথনিৰ পৰা নায়ে মানুহটো ইয়াত। আৰু এইপিনে খৰি নিবলৈ আহি গছৰ ওপৰত শুই আছে। এখিনি খৰি লৈ গৈ আছো এতিয়া ভোজ খোৱা জেগালে। খৰি চৰি থৈ এতিয়া গৈ আছো চুলি কাটিবলৈ। চুলি তুলি কাটি ললো, এতিয়া ঘৰলৈ যাওঁ গা চা ধুই ভোজ খোৱা জেগালে। গা চা ধুই আহি গলো এতিয়া ভোজ খোৱা জেগালে। আহি লৈ বেছি দেৰি নকৰি পোৱালি গেংখিনিৰ লগতে খাবলৈ বহি দিলো। ভাত দি চব্জি দিয়াই নাই, গোটেইখিনিয়ে খোৱাত লাগিলে। জয় হৰি বোলা। আহি পালে হ'ল আৰু এইপিনে পুৰা মানে খানা চলি আছে আৰু। তো ভিডিঅ'টো চাই যদি ভাল লাগিলে তো লাইক এটা কৰি দিব। তো আজিলে বাই বাই।